হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আহ, আশা কৰিছো আপোনালোকে সকলোৱে নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছো। আপোনালোকক ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছো। ভিডিঅ' মানেনো কি, মোৰ সৰু সুৰাকে ফুলৰ বাগিচাখন এতিয়া মানে চব নতুন ফুল দিব লাগিব। কেনেকুৱা হৈ আছে তাকে দেখাম আজি। নতুন ফুল কিনো দিম তাকে দেখাম। সেয়া ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ব'লক। এয়া দেখিছেনে, ধানবোৰ চপাই আনি বাৰাণ্ডাতে ৰাখি থোৱা হৈছে, সেইকাৰণে খেলি মেলি হৈ আছে একেবাৰে বাৰাণ্ডাখন। আৰু এবাৰ আমাৰ ফুলখিনি দেখাওঁ, চাওক। এয়া একেবাৰে অৱস্থাহীন হৈ আছে। এইবোৰ চব এৰাব লাগিব, আকৌ নতুনকৈ দিব লাগিব। এইবোৰ চব মানে চফা তফা কৰি বহুত লেতেৰা হৈ আছে। তেনেকৈ আৰু সেয়া আপোনালোকক দেখুৱাইছোঁ। তাতে মই বেলেগ ফুল দিম বুলি ভাবিছোঁ, আৰু কি ফুল দিওঁ আপোনালোকক সেই বেলেগ ভিডিঅ' এটা বনাই কিনে আপোনালোকক দেখুৱাম বাৰু। এতিয়া আকৌ ভিতৰলৈ সোমাই আহিলো। কিনো কৰিম এতিয়া, আৰু মোৰ কেইটা বাজিছে এতিয়া, 3টাৰ পৰা আকৌ টিউচন আছে, টিউচন কৰাব লাগিব। তো এনেকৈ দিনবোৰ কটাই আছো আৰু আপোনালোকে নিশ্চয় ভালে কুশলে আছে। এতিয়া আপোনালোকক সেই আমাৰ আগপিনৰ পথাৰৰ ভিউটো অকমান দেখাম। সোণগুটি চপোৱাৰ সময়ত তেতিয়া বেছি ধুনীয়া হৈ আছিলে। এতিয়া বাৰু সেইবোৰ কাটি শেষ কৰিছে বৰ্তমান, আৰু সেয়া আপোনালোকক দেখাওঁ, চাব। বেলিটো হৈছে দেই। এয়া বেক কেমেৰা কৰি দেখাম। এয়া আমি ধান দাই শেষ কৰাৰ পিছত অকণমান পথাৰখন দেখুৱাই দিছোঁ কেনেকুৱানো হৈ আছে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।